তো বন্ধুসকল সময় প্ৰায় 7 বাজি পাৰ হ'ল আৰু এতিয়া আমি আজি ৰাতি খানাৰ আয়োজন কৰিব সময় হ'ল। তো আপোনালোকে চাই থাকিব আজিৰ ভিডিঅ'টো। তো দিনত যিখিনি কৰিলোঁ আমি সেইখিনি দেখালোঁ আৰু এতিয়া ৰাতি খানাটো অলপ দেখাবলৈ চেষ্টা কৰিম। তো আপোনালোকে ভিডিঅ'টো চাব। তো আহক আজি আমি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধুসকল আমাৰ খানা বনোৱা কাম আৰম্ভ হৈ গৈছে আৰু এয়া শ্ৰীমতীয়ে মাংস বনাবলৈ পুৰা ৰেডি কৰিছে। এয়া দেখিছে আপোনালোকে পিঁয়াজ পুৰা ভাজি আছে। এয়া দেখিছেনে পিঁয়াজৰ কালাৰ হালধীয়া হৈ গৈছে আৰু অলপ পিছত এয়া মাংস এয়া কাটি ৰেডি কৰি থোৱা হৈছে। ইয়াৰ লগতে এয়া আদা নহৰু পেষ্ট আছেই। তো মাংস বনাব এতিয়া চাই থাকিব আপোনালোকে। আৰু আজি যিহেতু ভোগালী বিহু আৰু আজি আমি এই খানা বাহিৰতে আয়োজন কৰিছোঁ আৰু মুকলি আকাশৰ তলতে আচলতে কৰিছোঁ। আৰু বন্ধুসকল এইফালে চাওকচোন মোৰ মানুহগৰাকীয়ে কি কৰি আছে। এয়া দেখিছেনে ব্ৰইলাৰ মাংস সেয়া খৰিকাত দি আছে। মাংসখিনিত বেছি হাড় আহিলে আচলতে আনিব নাজানিলে, অলপ বুকু চাইডৰ হ'ব লাগিছিলে, তেতিয়া অলপ ভাল হ'ল হ'লে। একো নাই, তেনেকৈ খাব লাগিব আৰু হ'ব। আমি দুটাই খাম, বেলেগে খানা খাইছে দুটা মানুহৰ কাৰণে। দুটা মানুহে আমি ব্ৰইলাৰটো খাম খৰিকাত দি। মায়ে তেনেকৈ খাবও নোৱাৰে, বাকী বেলেগেও নাখায়। তো সেয়াই আৰু এনেকৈ ভোগালী বিহু উদযাপন কৰি আছোঁ আমি। তো বন্ধুসকল চাই থাকিব। আৰু বন্ধুসকল আদা নহৰু ময়ে দি দিছোঁ, দি পেলাই পুৰা লৰাই দিছোঁ অলপ। কালাৰটো বেয়া লগা নাই চাগে ন? পোহৰটো অলপ কম হ'ল, পোহৰটো অলপ কম আছে, সেইকাৰণে ভালকৈ ধৰিব নোৱাৰিব। আৰু বন্ধুসকল এইফালে আপোনালোকে দেখিছে এয়া মাটিমাহ ঔটেঙা লগত আলু। তো এইখিনি ভিতৰত বনাই থকা হৈছে আৰু এইখিনি হৈ গ'ল। ইয়াৰ পিছত ভিতৰতে মায়ে মাছ বনাব এতিয়া। আৰু মাছ আনি থোৱা হৈ আছিলে, দিনতে ভাজি থৈছে, সেইকাৰণে বেছি সময় নালাগিব আৰু সেইখিনি ভিতৰতে বনাই দিব। আমি বাহিৰত মাংসখিনি বনাই আছোঁ আৰু লগতে ভাত বনাই আছোঁ। তো বন্ধুসকল চাই থাকিব ভিডিঅ'টো, আৰু আছে দেখাই আছোঁ আপোনালোকক। আৰু এইফালে চাওকচোন আজি ভাত খাবৰ কাৰণে কি বনাই থোৱা হৈছে। এয়া আজি আমি দোনত ভাত খাম। তো ঘৰতে কল আছিলে, কল কাটি পেলাই দোন বনোৱা হৈছে। তো যিহেতু বিহু আৰু বিহুত এনেকৈ দোনত খাই ভাল লাগে আৰু আজিকালি বেছিভাগে ডিছত খাবলৈ লৈছে, কিন্তু আমি এই দোনত খাই হ'লে বহুত ভাল পাওঁ। তো আপোনালোকক সেইটো দেখালোঁ। তো আপোনালোকেও চাগে নিশ্চয় দোনত খাই ভাল পায়। তো আহক আজি আমি আৰু দেখাবলৈ চেষ্টা কৰি আছোঁ। বন্ধুসকল আমাৰ এয়া হাঁহৰ মাংস বনাই হৈ গ'ল। দেখিছেনে আপোনালোকে ওলাই আছে মাংস ৰেডি। আৰু এইফালে খৰিকা ৰেডি, মাংস খৰিকা দিছিলোঁ। আৰু ভাতো হৈ গৈছে, ভিতৰত মাছ বনাই আছে, মাছ হ'ব এতিয়া। তো ভাত খাই দিম আৰু অলপ পিছত হৈ যোৱাৰ লগে লগে। তো চাই থাকিব আৰু অলপ ভিডিঅ' আছে, দেখাই আছোঁ আপোনালোকক। এইফালে দেখা পাইছেনে আপোনালোকে এয়া বৰালি মাছ আৰু বিলাহী লগতে আলুৰ জোল বনাই ৰেডি হৈ আছে। আৰু প্ৰায়খিনি বস্তু হৈ গ'ল। ভাত, মাটি দালি আৰু মাংসৰ লগতে মাছ। তো অলপ পিছতে আমি ভাত খাম আৰু। তো এনেদৰে আজি আমি ভোগালী বিহুটো উদযাপন কৰি আছোঁ হাঁহি ধেমালিৰ মাজেৰে। লগতে যিহেতু আজি ভোগৰ উৎসৱ ভোগালী বিহু, তো এনেকৈ উদযাপন কৰিছোঁ আৰু। তো বন্ধুসকল আমাৰ এয়া ভাত খোৱা আৰম্ভ হৈ গৈছে। এয়া ওচৰৰে খুৰা এজন, এইফালে খুৰী, আৰু বিহু বুলি চবেই এসাঁজ লগে ভাগে খাইছোঁ। আৰু এইটো আমাৰ ভাই, সৰু ল'ৰা ভাই। মাংস গৈছে নাই ঐ? এয়া তো বিহু বুলি, ভোগালী বিহু বুলি আচলতে আমি এসাঁজ একেলগে লগে ভাগে খাইছোঁ আৰু। আৰু এইফালে মায়ে বাঢ়ি দি আছে। তো আমি অলপ লাহে লাহে খাই আছোঁ। তো চাব আপোনালোকে। বন্ধুসকল জুইৰ কাষত বহি আছোঁ আৰু ভাত খাবলৈ আৰম্ভ কৰিছোঁ। এয়া মাংস আছে, লগত মাছো লৈ লৈছোঁ
আৰু চাওক এইফালে মানুহগৰাকী খাই আছে বাকীসকলে খাই বৈ হৈ গ'ল এতিয়া আমি দুজনে আছোঁ তো এতিয়া ভাতকেইটা খাই লওঁ ধুনীয়াকৈ তো আজিলৈ বিহুৰ উৰুকা বুলি ভিডিঅ'টো ইমানেই আছিলে তো আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তো যদি ভিডিঅ'টো চাই ভাল পাইছে প্লিজ লাইক এটা কৰিব আৰু যিহেতু কাইলৈ বিহু আজি উৰুকা কাইলৈ যিমানখিনি পাৰোঁ দেখাবলৈ চেষ্টা কৰিম আৰু আজিলৈ আহিছোঁ সকলোকে শুভৰাত্ৰি জনাইছোঁ বাই বাই